কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল তো অলৰেডি ভিডিঅ' ফুটেজখিনি চাই আপোনালোকে গমেই পালে মই ক'ত আছোঁ মই আছোঁ বৰ্তমান সাগৰৰ পাৰত আৰু সাগৰখনৰ নাম হৈছে ব্লেক চি এই সাগৰখন ৰাছিয়া ইউক্ৰেইন টাৰ্কি জৰ্জিয়া বা ৰোমানিয়া এই সকলোবোৰ দেশৰ মাজেৰে বৈ গৈছে বৰ্তমান যিখিনি ঠাইত মই ৰখি আছোঁ সেইখন হৈছে অলিম্পিক বিচ চ' বৰ্তমান যে অলিম্পিক বিচখনত আছোঁ সেইখন এটা প্ৰব্লেম হয় মানে প্ৰব্লেমটো কি চাওক আপোনালোকে মোৰ পিছফালে এই যে দেখি যায় আপোনালোকে বালি নহয় মানে কি হয় মানে বিচ বুলি ভাবিলে বা মই যেতিয়া ভাবিছিলোঁ বিচ তো ভাবিছিলোঁ বংগোপসাগৰৰ বালিৰ বিচ থাকে কিন্তু এখন শিলৰ বিচ চ' মানে খোজকাঢ়িতে অলপ প্ৰব্লেম হৈ আছে চাওক মইতো ক'লোৱে অলপ আগতে আপোনালোকক যে পূৰা এই সম্পূৰ্ণখিনি চাওক শিল আৰু এইখিনিও শিল অলপ সময় মানে 2-3 ঘণ্টামান এনেকৈ সাগৰৰ পাৰে পাৰে খোজকাঢ়ি আছিলোঁ খোজকাঢ়ি থাকোঁতে চালোঁ যে বতৰ বেয়া হৈ আছে ডাৱৰীয়া চ' ঠাণ্ডা বাঢ়ি গৈছে অলপ চ' মই পিন্ধি লৈছোঁ জেকেটটো ভাগ্য ভাল যে জেকেটটো লৈ আহিছিলোঁ ইয়াতে ঝুলনা আছে সাগৰৰ পাৰত বাপ জুলি বুলি ভাবিলোঁ মই ঝুলনাত উঠোঁ বোলে কিন্তু খালী নাইচোন এখনো অলপ সময় ৱেইট কৰোঁ যদি খালী পাওঁ সেই চেগতে এবাৰ ঝুলি দিম সাগৰৰ পাৰত ঝুলি আছোঁ ভাবিব পৰা নাই সাগৰৰ পাৰত মানে সন্মুখত সাগৰ অলপমান দূৰ মোৰ পৰা আৰু ভাবিব পৰা নাই মই আমেজিং ফিলিং আমেজিং মজা মজা বৰ্তমান মই য'ত বহি আছোঁ সেইখন আছে ৰাছিয়ানত ষ্টল'ভেয়া তো যদি মই ইংলিছত হ'ব কেণ্টিন ইয়াত অলপ তুলনামূলকভাৱে বাকী ৰেষ্টুৰেণ্টবোৰক বা কফিৰ ক্ষেত্ৰত ইয়াত দাম কম বহুতে দাম কম কাৰণ এইখিনি বস্তুত মই আপোনাক দেখাই দিম মই কি খাবলৈ ওলাইছোঁ অলপ আগতে আপোনালোকে যি ৰাস্তাত মই খোজকাঢ়ি আছিলোঁ সেই ষ্ট্ৰীটটো এই সোচিৰ খুব ফেমাছ ষ্ট্ৰীট কাৰণ ইয়াত আছে সোচিৰ গ্ৰেণ্ড মাৰিনা প'ৰ্ট বৰ্তমান আপোনালোক দেখাই লওক কি খাই আছোঁ মই তো মই খাই আছোঁ এয়া চিকেন ফ্ৰাইড ৰাইচ চিকেন ফিলে আৰু এইখিনি খাওঁতে মোৰ গৈছে খৰচা 600 কিমান গৈছে 692 টকা তো এইখিনি বস্তু যদি মই ৰেষ্টুৰেণ্টত খালোঁ হয় তেতিয়াহ'লে মোৰ গ'লে হয় টোটেল আপোনাৰ ধৰক মিনিমাম 1000তকৈ ওপৰ গ'লে হয় কাৰণ সাগৰৰ পাৰত চাওক আপোনালোকে সাগৰৰ পাৰখন দেখিবলৈ পাব তো এয়া চাওক ইমান ওচৰত আছে সাগৰ এয়া হৈছে সাগৰৰ পাৰ আৰু মই বহি আছোঁ ইয়াত চ' এইখিনি মানে ঠাই এনেও দাম বেছি কাৰণ একদম সাগৰৰ পাৰত ন তথাপিতো এইখিনি তুলনামূলকভাৱে বহুত কম বাকী ৰেষ্টুৰেণ্ট বা কফিৰ তুলনাত চ' আগতে খাই লওঁ নেকি তাৰপিছত আপোনালোকৰ সৈতে কথা পাতিম আচলতে কি হ'ল ৱেডাৰ বেয়া কিন্তু হাতত টাইম নাছিলে আমাৰ চ' আহিব লগা আছিলে সাগৰৰ প'ৰ্টটো চাবলৈ কিন্তু বৰষুণ এতিয়া দি আছে চ' সোচিৰ কিবা এটা ফাৰ্ষ্ট কিনিলোঁ আৰু সেইটো হৈছে এইটো
উপায় নাই, বাহিৰত বৰষুণ আৰু নহ'লে বেগ ভিজি যাব। আৰু ৰেইনকোটটো পিন্ধি দিলোঁ, এতিয়া বাহিৰত যোৱাৰ কথা দোকানখনৰ পৰা। চ' বৰ্তমান মেবি আপোনালোকে বেছি শব্দবোৰ ভালকৈ নাপাব পাৰে ভইচটো মোৰ, কাৰণ হৈছে মাইক খুলি দিছোঁ, মানে ডাৱৰীয়া বতৰ, ডাৱৰীয়া কি বৰষুণে দি আছে, তো মাইক ভিজি যাব মোৰ। চ' বৰ্তমান খাই লৈ ৰেইনকোট কিনি পেলাই গৈ আছোঁ মাৰিনা পৰ্টৰ সেই ফেমাছ ষ্ট্ৰীটত। তো এইটোৱে হৈছে গ্ৰেণ্ড মাৰিনা পৰ্টৰ সেই ফেমাছ ষ্ট্ৰীট, আৰু পৰ্টটো আছে আচলতে অলপ আৰু আগত। এইটো হৈছে এখন ঠাই য'ৰ পৰাও সাগৰখন দেখি, আৰু এইফালে জিমো আছে, অ'পেন জিম কৰি ৰাখিছে সেইকাৰণে, আৰু চাৰিওফালে দেখাত এনেকুৱা কেফে আছে কফিৰ কাৰণে হওক বা ৰেষ্টুৰেণ্ট আছে। আৰু যাম বুলি এইফালে সাগৰৰ পাৰত, চাওঁ কি হয় কি নহয়। বলক আহি এই পৰ্ট পালোঁ য'ত জাহাজবোৰ ৰখা থাকে, আপোনালোকক দেখাই দি আছোঁ মই বাৰু। মোৰ পিছফালেও আপোনালোকে চাব পাৰে, এয়া চাওক, এইফালে সেইফালে জাহাজবোৰ ৰখি আছে। ইয়াত আছে আৰু কেইজনমান ইয়াতে মাছো মাৰি আছে, এইসকলে ইয়াত মাছ মাৰি আছে। আৰু তাত লিখা আছে এই পৰ্টটোৰ নাম সচি গ্ৰেণ্ড মাৰিনা। আচলতে এইবিলাক এটা টাৰ্মিনেল এ, কোনোবা এটা টাৰ্মিনেল বি, কোনোবাই যদি প্ৰাইভেটকৈ এনেকৈ ইয়াত ল'ব বিচাৰে তেতিয়াহ'লে সেই টাৰ্মিনেললৈকে স্পেচিফিক ব'ট কিছুমান থাকে, তো তাত গৈ পেলাই উঠি ল'লে হ'ল। মোৰ ফাৰ্ষ্ট এইখন ইয়াত যাত্ৰা হ'ব। আপোনাৰ মিউজিক বাজি গ'ল, মোৰ ভইচ ক'ত ষ্টাৰ্ট হৈ গ'ল। ইয়াত ওপৰত যাওঁ ৰ'ব। তো ইয়াতো বৰ্তমান ওপৰত উঠি আছোঁ, আৰু পিছফালে ৰাছেন বহি আছে, আপোনাক দেখাই দি আছোঁ ৰ'ব। স্পেচিয়ে বলছে ইয়াতখনে এই মাৰিনা পৰ্টটোক বিদায় দি পেলাই যাত্ৰা আৰম্ভ কৰিছে আমাৰ। তো বলক মোৰ লগে লগে আপোনালোকো অলপ সমুদ্ৰ যাত্ৰা কৰি আহিব নে কি? বৰ্তমান ৰেইনকোট পিন্ধি শুই গৈছোঁ ইয়াৰ্টৰ ওপৰত, মানে ইয়াৰ্টৰ ওপৰত গৈ আছোঁ। ইয়াৰ্টৰ সন্মুখত যিটো ডেক আছে তাৰ ওপৰত, আৰু সন্মুখত সমুদ্ৰ, ইয়াৰ্টৰ বহি সন্মুখত আপোনালোকে দেখাই দি আছোঁ সন্মুখত দৃশ্য। ৰেইনকোট পিন্ধিয়ে মই ইয়াৰ্টৰ ওপৰত, মই কেইজনী প্ৰথম হয় এনেকুৱাকৈ ৰেইনকোট পিন্ধি ইয়াৰ্টৰ ভিতৰত। আৰু তেতিয়া মই সেই তাত খাই আছিলোঁ, ইয়াৰ পৰা এনেকুৱাকৈ দেখিছোঁ। संजरे हाय, कैसा लग रहा है? डर लग रहा है। ইঞ্জিন ষ্টপ কৰি দিছে সেইকাৰণে ইমান ঘূৰি আছে। এতিয়া আকৌ ইঞ্জিন ষ্টাৰ্ট কৰিলে, ইঞ্জিন ষ্টাৰ্ট হৈ গ'ল। এতিয়া আকৌ গৈ আছোঁ পৰ্টলৈকে। আৰু মই সুধিলোঁ, ক'লে যে এইখন এই এয়াৰপৰ্ট বোলে মানে VVIP, মানে মাজতে বোলে পুটিনো আহি গৈছে ইয়াৰ্ডখনত।
এইফালে হেল্ল' হেল্ল' এখেতে আমাক আনিছিলে একচুৱেলি থ্যাংক ইউ মাই ফ্ৰেণ্ড বাইদেউ এতিয়া মানুহবোৰ নামি আছে চেম প্ৰিভেট চ' এইখনেই আছিলে ইয়াতখন নাম আছিলে প্ৰিন্সেছ এতিয়া যাবলৈ ওলাইছে ইয়াৰ পৰা মে বি আজি দিনটোৰ তেওঁলোকৰো যি সেৱা ছাৰ্ভিচ খতম কেতিয়া ভিডিঅ'টো ইমান এটা সামৰিছোঁ টিল দেন টেক কেয়াৰ বাই বাই